কিয়নো আজি আমি এখন বিশেষ পূজা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইখন পূজাই প্ৰায় ৯৬টা বছৰ অতিক্ৰম কৰিছে আৰু এইখন এইবাবেই বিশেষ যে এইখন বৰষাবাৰ ঘৰৰ পূজা, অৰ্থাৎ বৰষাৰাণী বিষয়াৰ ঘৰৰ পূজাখন আজি আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আহকচোন বৰষাবাই এইবাৰো কেনেকৈ পূজাভাগ আয়োজন কৰিছে আমি আপোনালোকক দেখুৱাম। বৰষাবাৰ ঘৰৰ পূজাস্থলীত উপস্থিত আছোঁ। বৰষাবা, পুনতে আপোনাক শাৰদীয় অলেখ শুভকামনা জনাইছোঁ। ধন্যবাদ। তোমালৈও থাকিলে আৰু ৰিচ টাইমৰো সমূহ দৰ্শকলৈ মই শাৰদীয় দুৰ্গোৎসৱৰ আজি মহা অষ্টমীৰ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰষাবা, আমাৰ যদি ভুল হোৱা নাই, আপোনালোকৰ এইখন পূজাই ৯৬টা বছৰ অতিক্ৰম কৰিছে। হয় হয়, ঠিকেই। এই ৯৬ বছৰ যিহেতু এইখন পূজা আপোনালোকে ঘৰুৱাভাৱে অনুষ্ঠিত কৰি আছে, কেনেধৰণৰ উত্থান পতন আপুনি দেখাৰ পৰা এতিয়ালৈকে? মই সৰুৰে পৰা দেখাত সাংঘাতিক ভিৰ হয়। লাহে লাহে যিমান বাকী পূজাবিলাকৰ জাকজমকতা বাঢ়িবলৈ ল'লে, তেতিয়া লাহে লাহে আমাৰ ইয়ালৈ দৰ্শক বা ভক্তগণৰ সমাগম অলপ কমি গৈছিলে। কিন্তু যোৱা বছৰৰ পৰা আকৌ সেই আগৰ নিচিনাকৈ সোঁত ববলৈ লৈছে আমাৰ এই পূজালৈ, কিয়নো এতিয়া মাৰ এই যি আমি এটা খুব